শুনো কেইটা করছুন আমি আর এলহান জয়রা আকে মাংস ভাজি আছে এটা লৈ ললো মাছলতি টিকলতি ভিডিওত কৈ এটা সাবস্ক্রাইবার কৈ এনাই বটা মাৰি আছে হাই এভরিওয়ান তো গাইস আজি ভ্লগটো ৰাস্তাতে আৰম্ভ কৰি দিছো ইয়াৰে খালিকা চাই থাকা তো মোৰ ইউটিউবৰ ভিডিওত কৈ এটা সাবস্ক্রাইবার কৈ ইউটিউবৰ ভিডিওৰ সংখ্যা বেছি টেঙাৰ ভিডিও বনাব পাৰা নাই আজি আৰম্ভ কৰিছো বতৰ হৈ আছে নাই এফালে আছো খানা খাবা বৰষুণে আহিব বোধহয় কিন্তু খাম চাগে ৰাস্তাৰ ওপৰত খানা খাবা আলছো তো গাইজ এতিয়া জাগা বিচাৰি পানে ক'ত খাং এইখিনিত অলপমান মানে পানীহে হয় বকি বতাহ এইফালে বেলে আহে এটা চাইডে পানী জম নাখায় কিন্তু বতাহটো ওটা চাইডে বেলে মাৰে ধৰিব পৰা নাই এইফালে পুৰা বতাহ মাৰিব ধৰিছে অলপ অলপকৈ বৰষুণে আহিব বোধহয় এয়া প্লাষ্টিক শ্লাষ্টিক লৈছোঁ টেণ্ট টানাৰ কাৰণে এতিয়া খাৱাৰ প্লেন বানি আছে আৰু যে এতিয়া চৌকা বনাব এয়া মই সহায় কৰিছি দে বানো তো গাইজ এতিয়া বাইছোঁ বাহা আমি মানে ৰেপাৰত খাম ৰাস্তাৰ গাইজ এনাই বতাহ মাৰি আছে মাতছিও এনাই বতাহ মাৰি আছে গাইজ উৰে উলৈ যাব পাৰে গাইজ ই কাম কৰি আছে গাৰা শুনি আছে ইয়াতে তিনিটাই স্লিপ বনাব লাগছে 2 বিধ বস্তুৰে কি ইয়াতে এই বেছিকৈ খাব আৰু কমকৈ কাম কৰি আছে এগেলা বাঁহগিলা আনিলোঁ মই ই বঢ়িয়া কাম কৰি আছে মাটি গাৰা খানি হ'লে খুটা পুটা হ'ব দে তো গাইজ এতিয়া যাম বজাৰ কৰিব গাড়ী ষ্টাৰ্ট দিছি তো গাইজ এতিয়া যাইছো বজাৰ কৰিব গাড়ীত বহি লৈছোঁ গাইজ গাড়ী অফ হৈ গৈছিল আৰু ষ্টাৰ্ট হ'ল আমি আৰু এলহান দেখাই নাপায় আমিও আহিছিলোঁ আৰু তিনিআলি এতিয়াতে বজাৰ কৰোঁ কি আছে এয়া বস্তু নিব আহিছোঁ বজাৰ কৰিব গাইছ আনি পাইছোঁ চাউল তো গাইছ আহিছোঁ চাউল নাস্তা নিবা তো গাইছ আনি পাইছোঁ মাংস পানী বটল আনিবা হা কি আকাশ ফুলা কলা কলা হৈ গৈছে বৰষুণ আহিব বোধহয় তো গাইছ মাংস নিব আহিছোঁ গাইছ বজাৰ হ'ল এতিয়া যাওঁ ঘৰক মানে খানা খোৱা লোকেশ্যনটো বস্তুগিলা লো এই পইচাই তো গাইছ এইগিলা বস্তুগিলা এইখিনি বস্তুৰ কাৰণে ইমান দূৰলৈকে আহিলোঁ গাইছ কথা মাৰিব লাগছি ৰাতিপুৱা 10 বজাৰ কাৰণে ঘৰৰ পৰা জোতাযোৰ লৈ ল'লোঁ তো গাইছ মাংস লৈ আহি পালোঁ এতিয়া তাতে চব্জি লওঁ এর পেরে বস্তু ল'ব লাগছে গাইছ ইয়া লাইট বেটারি লৈ ল'লোঁ তো গাইছ ইয়া লৈ ল'লোঁ ট্ৰে 20-30 গাইছ ও দেও মোৰো কৈ আইয়া এতিয়া ৰাস্তাৰ পৰা গৈছোঁ বাঘ আনবা সিটানে পুঠিছিলোঁ গাইছ এতিয়া তম্বু টানলোঁ পুলটোৰ তলত পুল হ'ব না দলঙৰ তলত গাইছ এয়া প্লেন আহিছে গাইছ তো গাইছ এয়া চৌকাৰ কাৰণে ইটা খৰি গাইছ এয়া খানাৰ প্ৰস্তুতি আমি চলি আছোঁ গাইছ ৰাতি 12 বজাত খৰি বিচাৰি দুটা নাধেনি আহা গাইছ জুয়ে নহয় গ'ল জুইৰা আকে মাংস ভাজি আছে তাকো এই পিঁয়াজ ভাজি আছে তেলখিনি ও খাব পাৰে তো গাইছ এতিয়া যাইছোঁ ভাত বনাবা ধৰবা লাগছে 10টা বাজিল এতিয়া যাম ভাত বনাবা তো গাইছ এতিয়া বাজিল 11টা এতিয়া আনি ভাতকেইটা হ'ল ভাত লৈছোঁ ডিছ লৈছোঁ গৈছে আছে নদী ন মাংস ভাল নাই নাজানো ইমান পানী দিছা সেইটো গাইছ খানা আমাৰ কমপ্লিট নহওঁতে টেণ্ট গুচি গ'লে লাইটো বন্ধ হ'ল লাইট নিমালা খাব নাছি এই মাহপুৰ গাইছ ফাইনেলি তো গাইছ গুড মৰ্ণিং আজি হ'ল নেক্সট ডে তো কালি খানা খাই পেলাই আৰু ভ্লগিং নকৰিলোৱে তাৰপিছত মানে নবন্ধত থাকিলোঁ তো এতিয়া পুৱাই উঠি পেলাই আৰু ফুৰিব আহিলোঁ তো এয়া বতাহ মাৰি আছে কালি ইয়াতে জোতা লৈ আহিছিলোঁ ফুৰাৰ কাৰণে এইবাৰ ফুৰি পেলাই ঘৰত যাম তো গাইছ ইয়াতে কুকুৰকেইটা মাৰামাৰি লাগি আছে
ইফালে এটা এফালে দুটা মাৰামাৰি লাগি আছে তো গাইজ পুৰা এৰপেৰে দাউৰি আহিলোঁ এতিয়া তো গাইজ এতিয়া যাইছোঁ ঘৰত অলপমান দাউৰিলোঁ আৰু এনেকৈ অলপ বললোঁ আজি সিমান একো নেদেখুৱালোঁ নকৰিলোঁ তো এতিয়া ঘৰত গৈ আছোঁ এতিয়া যাই পেলাই বাগেত দিম তাৰপিছত যদি পিছবেলা বাজাৰত যাওঁ দেখুৱাম যদি নেদেখুৱাওঁ সেইটো ব্লগ এটা এণ্ড কৰিম তো সেই তো এয়া পূৰা দোকান একো খোলাই নাই আজি পুৱা সোনকালে আহিলোঁ না তো গাইজ এতিয়া আহিপালোঁ ঘৰ এতিয়া অলপ বালা চালোঁ এই বালালমান চালি থৈ দিওঁ তাৰে পিছত অলপমান বাগেত দাং ৰাতি মানে দেৰিকৈ টোপনি মাৰিলোঁ না তো সেইকাৰণে অলপমান বাগেত দাং এইবাৰ তো গাইজ মাজতে আৰু ভ্লগিং কৰিব পাহৰি গৈছিলোঁ এতিয়া বাজিল পিছবেলাৰ 3টা বাজি গ'ল তাৰপিছত চিন্ময়ে ফোন কৰিলে যে ইয়াৰ লগত বোলে ক'ৰবাত যাব লাগে তো সেইকাৰণে আৰু আহিলোঁ তো আৰু কণ্টিনিউ কৰিছোঁ তো দেখি আছোঁ এবাৰ আৰু বজাৰকো যাব লাগিব আজি বস্তু আনিব আছে কালি কাৰণ বিহু না তো দেখি আছোঁ তো গাইজ এয়া চিন্ময়ৰ লগত আহিলোঁ চিলিণ্ডাৰ কৰবা ভৰাবা তো গাইজ তেতিয়া চিন্ময়ৰ লগত চিলিণ্ডাৰ নিব যাইছিলোঁ আহোঁতে ৰখাংতে বহুত মানুহ আছিল তো গধূলি হ'ল সিহঁতৰ তাত আৰু চিলিণ্ডাৰ থৈ পেলাই আৰু এতিয়া নাহিলোঁ বাজাৰত এতিয়া গাইজ এতিয়া আহিছোঁ বজাৰত তো গাইজ এয়া কৰিলোঁ অলপ চলপ বিহুৰ বজাৰ এয়া বজাৰ আহিছোঁ তো গাইজ বজাৰৰ মানুহবোৰা কঁঠাল কিনিব আহিছে তোৰ বোলে 50 টকা কঁঠালটোত কি তো শুনো কেইটা কচোন তো গাইজ এয়া কৰি পাৰ্চ গাইজ এয়া বজাৰত পুৰা জাম লাগি গ'ল গাইজ এয়া লৈ ল'লোঁ মাখলতি দীঘলতি বিহুৰ বজাৰ এতিয়া ঘৰত যাওঁ তো গাইজ এতিয়া যাইছোঁ ঘৰত তো এইটো ভ্লগটো এণ্ড কৰিলোঁ তো নেক্সট ভ্লগত লগ পাম তো বাই বাই